হাগ্ৰামা ছাৰে মোক ফৰেষ্টটো দায়িত্ব দিছে, বন বিভাগটো দায়িত্ব দিছে। বন বিভাগ দায়িত্ব দিয়াৰ পিছত মই বহি থকা নাই, মানে জংঘলে ঘূৰিছোঁ আমাৰ ডিপাৰ্টমেণ্টক লৈ পেলাই। কিন্তু মই দেখিছোঁ যে যোৱা 5-10 বছৰত বনটো বা জংঘলটো যেনেকৈ মানে ৰক্ষণাবেক্ষণ দিব লাগিছিলে তেনেকুৱা ৰক্ষণাবেক্ষণ হোৱা নাই। মানে বহুত মানে গছবিলাক কাটিছে, মানে ধ্বংস কৰিছে। আৰু এইটো আমাৰ সম্পদ, মানে BTCৰ 140% আমাৰ বন মানে জংঘলে আছিলে, মানে বন মানে কি কয় ফৰেষ্টে আছিলে। আৰু সেইটো আমি আমাৰ চৰকাৰৰ পৰাই প্ৰথমৰ পৰাই সেইটো বচাবৰ কাৰণে আমি চেষ্টা চলাইছোঁ আৰু পাৰিছোঁ। কিন্তু এইবেলি মই যিটো কৈছোঁ, মই ঘূৰি পেলাই দেখিলোঁ যিখিনি 5টা বছৰত এখেতসকলে বা UPPL দলে প্ৰটেকশ্যন কৰিব লাগিছিলে, কিন্তু তেনেকুৱা প্ৰটেকশ্যন মই কৰা দেখা নাই। বৰঞ্চ কিছুমান জেগাত মানে ঠায়ে মানে তেনেকুৱা বন মানে জংঘলত মানে গছ কটা, তেনেকুৱা মানে চিৰাং মানে কি কয় এইটো ব্যৱসায় কৰা যিটো মানে অবৈধ যিটো মাংস যিটো মানে আনি পেলাই বিক্ৰী কৰা, এইবিলাক মানে যোৱা 5টা বছৰত বহুত হৈছে। প্ৰেক্টিকেল মই ঘূৰিছোঁ, 3 মাহ হোৱা নাই, মই কোনো ৰেচে লোৱা নাই। মানে সব ডিভিজনত গোটেই BTC অঞ্চলত যিমান আমাৰ ডিভিজন আছে, ফৰেষ্ট DFOবিলাকৰ লগত, ৰেঞ্জাৰৰ লগত মই ঘূৰিছোঁ। ঘূৰি পেলাই মই সেইটোৱে কৈছোঁ, বাস্তৱটোহে মই কৈছোঁ যে বনটো 5 বছৰত মানে তেনেকুৱা মানে প্ৰটেকশ্যন কৰিব পৰা নাই, ধ্বংস হৈছে। ইয়াৰ কাৰণে আজি আমি নতুন চৰকাৰ হিচাপে আৰু মই ফৰেষ্টৰ দায়িত্ব পাই পেলাই কেনেকৈ প্ৰটেকশ্যন কৰিব লাগে এইটোৱে মই মানে লাগি আছোঁ। ফৰেষ্ট বিভাগৰ ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি পেলাই কেনেকৈ মানে সেইটো আমি বন্ধ কৰিব পাৰে সেইটো চেষ্টাটো চলাইছোঁ। কিছু মানৰ আমাৰ কামত আহিছে, কিছুমান তেনেকুৱা গছ কটা মানুহবিলাকক আমি ধৰিবও পাৰিছোঁ। অবৈধভাৱে তেনেকুৱা মানে কি কয় চোৰাং এই যে জংঘলৰ যিটো মানে আমাৰ জীৱ জন্তু কিছুমান মূল্যৱান আমাৰ জীৱ জন্তু যিটো এইটো মাৰি পেলাই বিক্ৰী কৰা, তো এইবিলাককো ধৰিছোঁ। আৰু মই আশা কৰোঁ আমাৰ দিনত বা 5টা বছৰত আমি ধুনীয়াকৈ মানে বনখন ৰক্ষণাবেক্ষণ দিব পাৰিম। আৰু এটা কথা আছে, যিবিলাক বনবিলাক ধ্বংস হৈছে, যিবিলাক এতিয়া আৰু মানে কিবা নাই, কি কয় সেইটো জংঘল নাই, এইবিলাকো আমি এতিয়া ৰিপ্লেণ্টেশ্যনৰ কাৰণে আমি পৰিকল্পনা লৈ আছোঁ।